আপোনাৰ কেইটা গাহৰি? মোৰ 60টামান গাহৰি আছিলে। তাৰপিছত মানে পোৱালি আছিলে প্ৰায় 48টামান। তাৰপিছত আপোনাৰ বাকীখিনি আপোনাৰ মোৰ ডাঙৰ মাইকী গাহৰি আছিলে। সেই আফ্ৰিকান চইট মানে ফিভাৰত সেই গাহৰিকেইটা গোটেইকেইটা মোৰ ফাৰ্মত মৰিছিলে। প্ৰথম অৱস্থাত কেইজনী মৰিছিলে? প্ৰথম অৱস্থাত মোৰ পোৱালি দিয়া এজনী মৰিছিলে। সেই গাহৰিজনী মৰাৰ এসপ্তাহমানৰ পিছৰ পৰা মোৰ ফাৰ্মত লাহে লাহে এটা দুটাকৈ মৰিবলৈ আৰম্ভ কৰিলে আৰু শেষত গোটেইখিনি গাহৰি মোৰ মৰিলে। এই আফ্ৰিকান ফিভাৰ বুলি কেনেকৈ গম পালে? আফ্ৰিকান মানে মোৰ এইটো পষ্টমৰ্টম কৰা হ'ল, পজিটিভ আহিলে। মই যেতিয়া মোৰ প্ৰায় 20টামান গাহৰি মৰাৰ পিছতে মই তেওঁলোকৰ ডিপাৰ্টমেণ্টক খবৰ দিলোঁ হেমগুৰিত গৈ। তাৰপিছত তেওঁলোকৰ মানুহ আহি মোৰ ইয়াত পষ্টমৰ্টম কৰিলেহি। পষ্টমৰ্টম কৰাৰ পিছত তেওঁলোকে 15 দিনমানৰ পিছত মোৰ যে পজিটিভ ৰিজাল্ট আহিলে, ছাৰে আহি ডিষ্ট্ৰিক্ট ছাৰ আহি মোক ক'লেহি। কোৱাৰ পিছত মানে সেই তেনেকৈ গম পোৱা গ'ল। আৰু লক্ষণবিলাক মানে আফ্ৰিকান ফিভাৰৰ লক্ষণবিলাক কেনেকুৱা হয়? লক্ষণ মানে গাত ৰঙা ৰঙা গুটি গুটি অলপ হয়, খুব জ্বৰ হয়। তাৰপিছত দুদিনমানলৈ দানা নাখায়। তাৰপিছত লাহেকৈ তেহেঁতি দুৰ্বল হৈ পৰে। দুৰ্বল হোৱাৰ পিছত আৰু তেওঁলোকৰ মৃত্যুমুখত পৰে। আপোনাৰ কিমান ক্ষতি হৈছে? ক্ষতি মানে এতিয়াতো মাৰ্কেটত ৰেটটো পোৱালি 6000 টকা। তেনেকৈ মোৰতো সেইখিনিতো গ'লেই। আৰু ডাঙৰখিনি মানে ধৰক মোৰ প্ৰায় 70 কেজিৰ ওপৰত আছিলে। চৰকাৰক কিবা আহ্বান জনাব নেকি? চৰকাৰক মই এটাই আহ্বান জনাবলৈ বিচাৰিছোঁ যে আমি গাহৰি পালকসকলে এতিয়া আমি মানে নিজৰববীয়াকৈ যিখিনি আমি বেংকৰ লোন লৈ কৰিছিলোঁ, চৰকাৰে যদি কিবা সুবিধা আছে আমাক সেই অন্তত ঋণমুক্ত কৰি বা নতুনকৈ আকৌ ফাৰ্মখন মোৰ ষ্টাৰ্ট কৰিবৰ কাৰণে যদি সুবিধা কৰি দিয়ে আৰ্থিকভাৱে, সেইটোৱে মোৰ চৰকাৰৰ ওচৰত আহ্বান। এই ক্ষেত্ৰত কিবা আহ্বান জনাব নিশ্চয়? এই ক্ষেত্ৰত মানে চৰকাৰক এটাই কৰিম যে তেওঁলোকে অকণমান কঠোৰভাৱে মানে গাহৰি মাংস বিক্ৰী কৰাটো বন্ধ কৰিব লাগে, প্ৰায় এমাহমান। বেছি দিনটো বন্ধ কৰিব নোৱাৰে, কাৰণ ফাৰ্মাৰবিলাকৰতো গাহৰি ব্যৱসায়টো কৰি আছে। কিন্তু এমাহমান কৰি দিয়াৰ পিছত তেওঁলোকে, মই ভাবোঁ পৰিৱেশটো ভাল হ'ব। এমাহমানৰ কাৰণে তেওঁলোকে যদি কঠোৰভাৱে অকণমান মানে মাংস বিক্ৰী কৰাটো নিষেধাজ্ঞা কৰে, তাৰপিছত পৰিস্থিতি সাম কটাৰ পিছত তেওঁলোকে আকৌ আৰম্ভ কৰিব দিব লাগে। এই আশে পাশে আৰু কেইখন ফাৰ্মত এনেকৈ গাহৰি মৰিছিলে? আশে পাশে মোৰ কাষতে শিৱাজী ফুকন, তেওঁৰ মানে 6টামান মৰিলে। তাৰপিছত বিশ্বনাৰায়ণ চেতিয়াৰ মানে মৰিলে 3টামান। সেনেকৈ মোৰ কাষৰ মানে সোঁফালে বাওঁফালে থকা 2জনৰে মানে গাহৰি ফাৰ্মত মৰিছে। মোৰ নাম জ্যোতিষ্ক সংগীয়া। প্ৰায় 50টা গাহৰি মৰিছে মোৰ, সৰুৱে ডাঙৰে চব মিলি। আৰু পোৱালি বেছি আছিলে আৰু ডাঙৰ আছিলে প্ৰায় আপোনাৰ 150 কেজি 200 কেজি ওজনৰ। বেমাৰত মৰিছে নেকি? বেমাৰত মৰিছে। এইটো আফ্ৰিকান চুৱাইন ফিভাৰ আমাৰ ইয়াত বেছি হৈছে এবাৰ। আগতে বেমাৰটো নাছিলে, আজিৰ পৰা 2 বছৰৰ ভিতৰতে বেমাৰটো লাহে লাহে মানে স্প্ৰেড হৈছে আমাৰ ইয়াত। এইটো কেনেবাকৈ হয়তো মোৰ ফাৰ্মত আহি গ'ল। আৰু এই ক্ষেত্ৰত জিলা পশু চিকিৎসালয় তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে? তেওঁলোকক মোৰ গাহৰি যেতিয়া প্ৰথম বেমাৰ হৈছিলে, বেমাৰ হোৱাৰ পাছত জ্বৰ হওঁতে মই তেওঁক খবৰ দিছিলোঁ, কিন্তু মানে প্ৰায় 2 দিনৰ পাছতে গাহৰিজনী মানে মৰিয়ে থাকিলে। মই ট্ৰিটমেণ্ট বিশেষ নাপালোঁ, দিছিলোঁ যিখিনি কৰিবলগীয়া আছিলে সেইখিনি কৰিলোঁ। আৰু তাৰপাছত গাহৰিজনী মৰিলে। মৰাৰ পাছত তেওঁলোকক খবৰ দিলোঁ, তেওঁলোকে চেম্পুল কালেকশ্যন কৰি লৈ গ'ল। চেম্পুলটো তেওঁলোকে খানাপালে পঠালে, কিন্তু ৰিজাল্টটো আহোঁতে প্ৰায় 15 দিন 20 দিন সময় লাগিলে। আফ্ৰিকান চুৱাইন ফিভাৰ পজিটিভ বুলি ক'লে। আৰু পজিটিভ বুলি কোৱাৰ পাছত তেওঁলোকে ভাৰ্বেল ৰিপৰ্ট দিলে প্ৰথমতে মোক, আৰু ৰিটেন আহোঁতে প্ৰায় 25 দিন মানে লাগিলেগৈ। আৰু ইমান দিনৰ পাছত মানে মোৰ গাহৰি অলৰেডি মৰি শেষেই হ'ল তেতিয়ালৈকে। কালি কৰিবলৈ খাই চৰকাৰক আহ্বান জনাইছোঁ যে যিবিলাক অঞ্চলত গাহৰি আফ্ৰিকান চুৱাইন ফিভাৰ বেমাৰ হৈছে, সেই গাহৰিবিলাক যাতে যিডোখৰ জেগা হৈছে সেই জেগাবিলাকৰ পৰা যাতে বাহিৰলৈ ওলাই যাব নোৱাৰে, তাৰ কাৰণে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে সোনকালে। আৰু বেমাৰটো মানে চেম্পুল কালেকশ্যন কৰি টেষ্ট কৰাৰ পাছত তেওঁলোকে যি ব্যৱস্থা কৰে, কালিং কৰিব লাগে, কি কৰিব লাগে, সেইটো চৰকাৰে কৰিব লাগে সোনকালে। আৰু ক্ষতিগ্ৰস্ত পালকসকলক আৰ্থিক সহায় যাতে যদি দিয়ে তেতিয়াহ'লে সুবিধা হ'ব। কাৰণ মোৰ দৰে বহুত পালক আছে যিবিলাক পালকে গাহৰিৰ ওপৰতে নিৰ্ভৰ কৰি আছে। তেওঁলোকে মূল ব্যৱসায় হিচাপে গাহৰি ব্যৱসায় লৈছিলে, আৰু 50টা 60টা গাহৰি এনেকৈ মৰিলে মানে পালকসকলৰ আৰ্থিক অৱস্থাটো বহুত বেয়া হৈ যায়। গতিকে চৰকাৰক আহ্বান জনাওঁ যাতে সোনকালে বিহিত ব্যৱস্থা লয় আৰু বেমাৰটো যাতে নিৰ্মূল হয় সোনকালে, তাৰ ব্যৱস্থা যাতে গ্ৰহণ কৰে।